EPPL কেনেকৈ থাকিব এনে দুটা দল আৰু ইয়াত নহয় তেওঁলোকে নিজেও কৈছে আমি কংগ্ৰেছৰ লগতো হ'ব পাৰে কাৰোবাৰ লগতো হ'ব পাৰে তেওঁলোক ইতিমধ্যেই চিন্তা চৰ্চা কৰিছে তেওঁলোকে কাৰ লগত থাকিব আৰু আমি জানাত তেওঁলোকৰ যোগাযোগ চলিছে এটা ৰাজনৈতিক দলে নিজে টিকি থাকিবৰ কাৰণে নিশ্চয় কাৰোবাৰ লগত এৰা এৰি হ'লে কাৰোবাৰ লগত ধৰা ধৰি তেওঁলোকে কৰিবই লাগিব আমি যেনেকৈ কৰিছিলোঁ সমাগত নিৰ্বাচনত যোৱাকালি এটা বাতৰি ওলাইছে 11টা আৰু 4টা আমি সেইটো যেহেতু অথেণ্টিচিটিটো আমি এতিয়াও জানা নাই আমি 15টা বুলিয়ে ভাবি আছোঁ এতিয়াও যদি 11টা আৰু 4টা হয় সেইটো আচৰিত হ'বলগীয়া একো নাই যেহেতু NDAৰ লগত আমি থাকিছোঁ সমাগত নিৰ্বাচনত যোৱাকালি এটা বাতৰি ওলাইছে 11টা আৰু 4টা আমি সেইটো যেহেতু অথেণ্টিচিটিটো আমি এতিয়াও জানা নাই আমি 15টা বুলিয়ে ভাবি আছোঁ এতিয়াও যদি 11টা আৰু 4টা হয় সেইটো আচৰিত হ'বলগীয়া একো নাই যেহেতু NDAৰ লগত আমি থাকিছোঁ থকাৰ পিছত সদায় তেওঁলোকে ইতিমধ্যে 2টা সিট বিজয়ী সিট আছে ইয়াত তেওঁলোকে বৰ্ধিত সিট 2-এটা বিচাৰিছিল যেহেতু ইয়াতে আমাৰ 12টাৰ পৰা 15টা হৈছে তাৰে বৰ্ধিত সিটৰ পৰা তেওঁলোকে বিচাৰিছিল আৰু সেইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যদি এগ্ৰিও কৰে আমাৰ দলৰ ক'বলগীয়া নাই কাৰণ তেওঁক ইতিমধ্যে আমি এখতিয়াৰ দিয়া আছে যে NDA সম্পৰ্কে সিট ভাগ বিতৰণত তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু তেওঁ সেইমতে তেওঁ লৈছে আপোনাৰ সমষ্টি কি হ'ব কি কৈছে না আমি EPPL কেনেকৈ থাকিব এনে দুটা দল আৰু ইয়াত নহয় তেওঁলোকে নিজেও কৈছে আমি কংগ্ৰেছৰ লগতো হ'ব পাৰে কাৰোবাৰ লগতো হ'ব পাৰে তেওঁলোক ইতিমধ্যেই চিন্তা চৰ্চা কৰিছে তেওঁলোকে কাৰ লগত থাকিব আৰু আমি জানাত তেওঁলোকৰ যোগাযোগ চলিছে এটা ৰাজনৈতিক দলে নিজে টিকি থাকিবৰ কাৰণে নিশ্চয় কাৰোবাৰ লগত এৰা এৰি হ'লে কাৰোবাৰ লগত ধৰা ধৰি তেওঁলোকে কৰিবই লাগিব আমি যেনেকৈ কৰিছিলোঁ ইয়াৰ আগত আমাক যেতিয়া প্ৰত্যাখ্যান কৰিছিল তেতিয়া আমি মহাজোঁট হৈ পেলাই ময়ে MLA নিৰ্বাচিত হৈছোঁ মহাজোঁটৰ জৰিয়তে এইটো এটা পলিটিকেল টেকটিক্স হৈছে আধুনিক ভাৰতত যোৱা 40 বছৰৰ পৰা ষ্টাৰ্ট হৈছে এই নতুন পলিটিকেল টেকনিকটো কোনেও অকলে খোৱা দিন আৰু নাই নাই ভেৰগাঁও চাওক এতিয়া ভেৰগাঁও সমষ্টি আৰু টংলা সমষ্টি নাছিলেই আছিলে কালাইগাঁও আৰু পানেৰী গতিকে এতিয়া আধা ওলাই গ'ল আমাৰ যিখিনি BTCত নপৰে আৰু আধা কালাইগাঁৱৰ আধা ভেৰগাঁৱত পৰিছে আধা টংলাত পৰিছে নহয় যদি দলে য'ত দিব তাত নিৰ্বাচন খেলিমেই এতিয়া টংলাটো যদি তেওঁলোকে অলৰেডি দিছে মোৰ ফাৰ্ষ্ট চইচ নিশ্চয় ভেৰগাঁৱে হ'ব কিন্তু চৰ্চা হৈছে যে BPF EPPL আৰু BJP এটা আমব্ৰেলা সম্ভৱ নহয় ইম্পচিবল এই শব্দটোকে কৈছোঁ ঠিক আছে